হাই ফ্ৰেণ্ডছ, এইটো মোৰ নতুন চেনেল আজি এইটো ফাৰ্ষ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু যদি বেয়া লাগে তেন্তে ডিছলাইক কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব। তেন্তে বলক। আজিৰ টপিকটো হ'ল আজি জাবৰখিনি দেখিছে, এই জাবৰখিনি আজি আমি কাটিবলৈ যাম এখন পাৰ্লাৰত। পাৰ্লাৰখন হ'ল আমাৰ ইয়াৰে বৰপেটাৰে, বহুত ধুনীয়া পাৰ্লাৰ হয়, জেন্টছ পাৰ্লাৰ। তাত চুলিখিনি কাটিম। বলক তেনেহ'লে। আৰু তাত ল'ৰাবোৰৰ কাৰণে বহুত ফেচিলিটি আছে। আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে আপোনালোকেও আহিব পাৰে, বহুত ভাল হয়। বলক তেনেহ'লে পাৰ্লাৰখনলৈ আগবাঢ়ো। এইখন লগত লৈ যাওঁ, নহ'লে আৰু তাতে পুলিচৰ দাণ্ডা খাব লাগিব নহয় বাজাৰত। বলক। এখেতে আমাৰ এই বিখ্যাত মানুহজন, ইয়াৰ লগতে আমি যাম চুলি কাটিবলৈ। বলক। ৰাস্তাত বহুত ভিৰ আছে। চাওক এই ৰাস্তাতে এই CRPF মাস্কো পিন্ধা নাছিলোঁ, তাহাঁতক দেখি মাস্কো পিন্ধি ল'লোঁ। চাইকেল থলোঁ এইখন দোকানতে, এই জেন্টছ পাৰ্লাৰখনতে আমি চুলি কাটিম। বলক তেনেহ'লে চুলিখিনি কাটিলোঁ। বলক। এনেকৈ ওপৰত উঠি আকাশত তাৰাটো আনিব যায় হেন লাগিছে। আহি পাম আৰু ইতিমধ্যে আহি পালোঁ। এইখন JM জেন্টছ পাৰ্লাৰ দেখিছে, ইয়াত ভাল ফেচিলিটি পোৱা যায়। ইতিমধ্যে আমি লেট, আমাক 12:30 বজাত টাইম দিছিল। আমি বহি আছোঁ। দোকানত আহিছিলোঁ, বহুত ভিৰ আছে দোকানত, কাৰণ আমাক কেপি আনিব দিছে, কেপি আনিছোঁ। আৰু আগতে পুলিচৰ ভয়ো লাগিছিল, পুলিচে যি একেবাৰে বেন্দা লৈ আছিল আৰু একেবাৰে মাস্কখন মাৰি লৈছিল। এনে কৰি সি ঘৰত যাব লাগে, ইয়াক কি বুলি ক'ব ঘৰত গেলি। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. এনে কৰি যদি মই ঘৰত যাওঁ মোক কি কৰিব, আপোনালোকে ভাবকচোন অলপ। And love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. বঢ়িয়া, মজা না? কিয় মানে ইয়াতে চুলি কাটি বিৰাট ভাল পায়। আপোনালোকে আহিব যদি ভাল লাগে।
কেনেকুৱা লাগিছে যদি ভাল লাগিছে আপোনালোকে আহিব পাৰে অন্ততঃ বৰপেটা বাকীখিনি ইয়াত আহিব পাৰে ওচৰতে দোকান মুছলিমবোৰ দোকানখন পায় ধৰক আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব পাৰে ধৰক